হেল্ল' এভৰিৱান নমস্কাৰ মই দীক্ষিতা আৰু মোৰ চেনেল গোৱালপাৰাৰ জীয়ৰী দীক্ষিতালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে দিনৰ 9:30 ৰাতিপুৱা আৰু পেট পূজা কৰা হোৱা নাই। বলকচোন মই কিবা এটা বনাওঁ, তাৰপিছত খাই লওঁ আৰু বহুত কিবাকিবি কামো আছে আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকৰ কিবাকিবি কামতো আহিব পাৰে। বলক তেতিয়াহ'লে চাই লওঁ মইনো কি বনাওঁ। মই লৈ লৈছোঁ ডাঙৰ এটা পিঁয়াজ কাটি পেলাই আৰু ঘি আৰু চিৰা অকণমান মই তিয়াই পেলাই ভালকৈ ধুই ইয়াতে পানীখিনি নিগৰাই পেলাই লৈ লৈছোঁ। 10 মিনিটমান তিয়াই থ'ব চিৰাখিনি, বেছি সময় নালাগে, এইটো সোনকালে ভিজি যায়। আৰু লৈছোঁ 2 চামুচমান চিলি ফ্লেক্স, এইটো মই ঘৰতে তৈয়াৰী কৰিছোঁ। আপোনালোকে যদি জানিব খোজে মোক কমেণ্ট কৰিব। আৰু লৈছোঁ কেইটামান কাজু, আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুট ল'ব পাৰিব। আৰু এখন কেৰাহী দি লৈছোঁ এতিয়া ঘিউখিনি অকণমান গৰম হোৱাৰ পিছতে মই ইয়াতে এড কৰি দিছোঁ আমাৰ পিঁয়াজখিনি। তাৰপিছত অকণমান লাৰি ৰঙচুৱা হোৱালৈকে এতিয়া চিলি ফ্লেক্সখিনি দি লৈছোঁ আৰু অকণমান লৰাই দিম। তাৰপিছত আমি ইয়াতে এড কৰি দিম হালধি আৰু অলপমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি থাকিম। তাৰপিছত ইয়াতে চিৰাখিনি এড কৰি দিছোঁ ভালদৰে, এইখিনি ধুনীয়াকৈ লৰাই ল'ব। তাৰপিছত জোখ হিচাপে নিমখ আৰু চেনিও দি দিব, তেতিয়া জ্বলা মিঠা খাবলৈ বিৰাটেই টেষ্টি লাগে, ভাল লাগে। মিঠাটো অকণমান দিব বেছিকৈ, জ্বলাটো যিহেতু হয় আপোনালোকে চিলি ফ্লেক্সৰ অনুসৰি আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰিব। মই আজি এইটো কৰিছোঁ। আৰু কেইটামান কাজু দি লৈছোঁ ইয়াতে আৰু এয়া অকণমান লৰাই পেলাই নমৰ আগে আগে অকণমান ঘি দি দিব আৰু এয়া চব আমাৰ ৰেডি হৈ গ'ল টেষ্টি টেষ্টি য়াম ব্ৰেকফাষ্ট। আৰু আজি ভাবিছোঁ গড্ৰেজ চাফা কৰিম, তেতিয়াহ'লে এইখিনি সোনকালে খাই লওঁ আৰু আপোনালোককো দেখাম। আৰু মই আজি আপোনালোকৰ বাবে এটা লৈ আহিছোঁ ট্ৰিক গড্ৰেজ চাফা কৰাৰ, মানে কাপোৰ ভাঁজ কৰাৰ। তেতিয়াহ'লে সোনকালে খাই লওঁ। আপোনালোকে চাই একদমেই নাহাঁহিব, আজি মানে ঠিক কৰিম বুলি একদম হাতত লৈছোঁহে, বহুত বেয়া অৱস্থা হৈছে। আৰু মই এইখিনি জেগাতে কেনেকৈ বস্তু এৰেঞ্জ কৰিব পাৰি মই দেখাম আপোনালোকক। কাপোৰ জাপিলোঁ, এতিয়া অকণমান এৰেঞ্জো কৰিলোঁ। অৱশ্যে দেখিছিলে একদম ঘামত ফেনেও কাম নিদিয়া হৈছে, মানে ইমান গৰম। মই অকণমান কিবা এটা আপোনালোকক দেখাব খুজিছোঁ, হয়তো আপোনালোকৰ কামত লাগিব বস্তুটো। মই দেখাই লওঁ, তেতিয়াহ'লে আপোনালোকে চাই লওক। বস্তুটো হৈছে যে মই দুটা বেলেগ বেলেগ ষ্টাইলত ভাঁজ কৰিছোঁ কাপোৰখিনি, এটা এইটো আৰু এটা এইটো। মই এটা কাৰণত আপোনালোকক এইখিনি দেখাই আছোঁ, হয়তো আপোনালোকৰ কামত লাগিব। কাৰণ আমাৰ ছোৱালী মানুহখিনিৰ কাপোৰ বহুত, কিন্তু ক'ৰবা যাবলৈ হ'লে কাপোৰ নাথাকে, প্লাছ এৰেঞ্জ কৰা জাগা কম পৰি যায়, ইমানেই কাপোৰ, কিন্তু যাবলৈ হ'লে কাপোৰ নাই। আৰু মাৰ গালি চবৰে হয়, এইটো ময়ো জানো। তো আগতে মই আপোনালোকক এটা বস্তু কাউণ্ট কৰি দেখাম হা। এইটো হ'ল 1 2 3 4 5 6 7 8 9 10 11, এইটো 12, এইটো 13, এইটো 14, এইটো 15। ইয়াতে প্ৰায় হোৱাইটখিনি আছে, 15টা। আৰু এইটো থাকত মই এটা বস্তু দেখাব খুজিছোঁ, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23টা। আৰু চাওক মোৰ জাগা আৰু 23টা ৰাখিবলৈ ইয়াতে হ'ব। তো মই এইখিনিয়ে ক'ব খুজিছোঁ। আৰু এইখিনি মোৰ শ্বাৰ্ট, তাৰপিছত টপ এইখিনি, আৰু ইয়াতে আছে মোৰ চাওক জিন্সখিনি মোৰ থ'বও মোৰ মানে জাগা ওলাইছে। মই এনেধৰণে এটা ট্ৰিকত ভাঁজ কৰিছোঁ, আপোনালোকক দেখাম। ট্ৰিকটো হৈছে যে আমি নৰ্মেল কাপোৰ ভাঁজ কৰোঁ এইটো ষ্টাইলত, হয়নে? এইখিনিমান বহল, এইখিনিমান দীঘল, এনেকৈ ভাঁজ কৰি থওঁ। এনেকৈ থ'লে কি হয়, বেছি জাগা আমাৰ নোজোৰে। মই এইটো ট্ৰিক কেনেকৈ ভাঁজ কৰিছোঁ এইটো আপোনালোকক দেখাম। কাপোৰটো মেলি ল'ব, কাপোৰটো মেলি লৈ ইয়াতে আৰু এটা ইয়াতে আৰু এটা ভাঁজ দিব। তাৰপিছত এই টিকলিটো আহিছে, আৰু এটা ভাঁজ দিব। তাৰপিছত আপোনালোকৰ এয়া চাওক, এইটো ট্ৰিকত যদি আপোনালোকে ভাঁজ কৰি থয়, তেতিয়াহ'লে আপোনালোকৰ ৱাৰ্ড্ৰবত জাগাও বহুত ওলাব, প্লাছ কাপোৰো বেছিকৈ ৰাখিব পাৰিব। আৰু এইটো ট্ৰিক হ'লে মাহঁতে আমাৰ এনেকৈয়ে কৰে বাৰু, কিন্তু আমি অকণমান বেলেগকৈ থ'ব পাৰোঁ, হয়নে?
জাগা বহুত ওলাব চাওক মোৰ ইয়াতে জিন্সও আহি গৈছে আৰু মোৰ ইয়াতে জাগা আছেহে মই এইখিনিত আৰু ৰাখিব পাৰিম জিন্স মোৰ ইয়াতে প্লাজোস বাকি ইমান জাগা ওলাইছে আৰু আপোনালোকৰ এটা সুবিধা হ'ব আগফালেও যি 25টা সাপোজ ৰাখিলে নহয় গোটেইখিনি ওলাই আনিব এনেকে আনিলে আপোনালোকে ধুনীয়াকৈ কোনটো পিন্ধিব ইয়াতে চাওক গোটে দেখা গৈছে আমি কেতিয়াবা হয় ন যোৱাৰ সময়ত কি পিন্ধি বিচাৰি নাপাওঁ অমুকটো ক'ত আছে তমুকটো ক'ত আছে এইটো সাপোজ ইটো পিন্ধিব টানি পেলাই পিন্ধি ওলাই গ'ল আৰু বাকিখিনি ধুনীয়াকৈ ৰাখি দিলে ইয়াতে এনেকুৱাকৈ ৰাখিব পাৰিব আৰু এই এনেকৈ ভাজ কৰিলে ইমান জাগা নাথাকে আগফালে ইয়াতে বহুত আছে জাগা আৰু আগফালে ৰৈহে গৈছে মোৰ ইয়াতে মই পাৰ্চ থাৰ্চ কিবা কিবি সৰু সুৰা বস্তু স্কাৰ্ফ তেনেকৈ ৰাখিব পাৰিম তেতিয়াহ'লে মই আপোনালোকক গোটেইখিনি থৈ পেলাই এবাৰ দেখাই দিম ঠিক আছে এয়া মই গোটেইখিনি এৰেঞ্জ কৰি ল'লোঁ এনেকৈ এইখিনি কুৰ্তা এইখিনি আৰু মই এনেকৈ ভাজ নকৰিলোঁ মোৰ মানে একদম ধৈৰ্য নাই গৰমত এইখিনি এনেকৈ ৰাখি দিলোঁ আগতে এনেকৈ পাৰ্চ থৈছোঁ তাৰপিছত এনেকৈ সৰু ভাজ কৰাকৈ মোৰ বহুতখিনি ইয়াতে বেগছবোৰ পাৰ্চ সৰু সৰু ইয়াতে বহুত কেইখন আঁতিছে এইপিনে এই বহুত আছে এইপিনে এনেকৈ আছে তাৰপিছত এই পিছপিনে এইবিলাক আছে জিন্স লেগিংছ এনেকৈ আছে প্লাজো তাৰপিছত এই আগফালে তাৰ আগফালে মই এইখিনি গোটেই চুন্নি স্কাৰ্ফ এনেকৈ গোটেইখিনি ৰাখি দিছোঁ এতিয়া চাওক কিমান জাগা ওলাই গ'ল মোৰ বিশেষকৈ মানে কাপোৰ বিচৰাত বিৰাটেই সুবিধা এনেকৈ আপোনালোকে ঘৰত কৰি চাবচোন আৰু কেনেকুৱা পায় মোক জনাবচোন কমেণ্ট কৰি পেলাই নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ আৰু আমাৰ ছোৱালীবিলাকৰ বিশেষকৈ মানে বহুত সুবিধা হয় আৰু এনেকৈ ৰাখিলে কামখিনি কৰি হৈ গ'ল আৰু গোটেইটো আজি নহ'লে দুটামান থাক ৰৈয়ে গ'ল এইখিনি পিছত কৰিম আৰু আজি নোৱাৰোঁ আৰু ইমান ৰ'দ দিছে নহয় আৰু মই একদম ঘামি চেচ নাই অৱস্থা 1টা বাজিয়ে গ'ল মই গাটো ধুই আহোঁ পতাপত দেৰি হ'ল বহুত দেৰি হ'ল আপোনালোকে চাই থাকক আৰু কি মই দেখাব পাৰোঁ চেষ্টা কৰিম দেখাবলৈ চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো হাই ফ্ৰেণ্ডছ গা পা ধুই আহি গ'লোঁ আৰু ভাবিলোঁ মুখত কিবা এটা লগাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম অৱস্থা বেয়া হৈ আছে গা ধুই আহিলোঁ যদিও ঘামি চামি গ'লোঁ যি নহওক লগাম কিবা এটা মুখত প্ৰথমে কৰিম আপোনাৰ স্ক্ৰাবটো ব্লেক হেডছ আহি গৈছে গৰমৰ দিনত চবৰে আহে সেইটো কাৰণে বহুতেই ভাল আৰু লগাম এটা পেকটো আপোনালোকৰ যদি পিগমেণ্টেশ্যন স্কিন হয় যদি ডাৰ্ক স্পট আছে পিম্পলছৰ তেতিয়াহ'লে আপোনালোকে উইকত 3বাৰকৈ লগাব এইটো পেক এমাহমানৰ ভিতৰত আপোনালোকে নিজেই অনুভৱ কৰিব আৰু স্ক্ৰাবটো লগাব সপ্তাহত এদিন বা খুব বেছি 2 দিন তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ স্ক্ৰাবৰ কাৰণে লাগিব আমাক অকণমান পিঠাগুড়ি 2 চামুচমান আৰু লাগিব কেঁচা গাখীৰ তেতিয়াহ'লে আৰম্ভ কৰোঁ এইখিনি কেঁচা গাখীৰত মই 2 চামুচমান পিঠাগুড়ি দি লওঁ প্ৰথমে আৰু বহুত ভাল লাগিছে সফট এটা ফ্ৰেছ আপোনালোকে গম পাব লাৰিয়ে গম পাব এটা সফট হৈছে আৰু এতিয়া লগাম ফেচ পেকটো আৰু সেইটোৰ বাবে কি লাগিব মই অকণমান দেখাই দিছোঁ আপোনালোকক লাগিব আমাক বেচন নেমু আৰু লাগিব অকণমান হালধিৰ গুড়ি দৈ আৰু এচামুচ মৌ এতিয়া এটা চাফা বাতি লৈ লৈছোঁ তাত দি ল'ম প্ৰথমে মৌখিনি দিম
বেচন, এইটো পিপৰা আহিছে, আৰু অকণমান হালধি, বেছিকৈ নিদিব নহ'লে হালধীয়া হালধীয়া হৈ থাকিব, আৰু দিম কেইটোপালমান লেবুৰ ৰস। মোৰ চেনচিটিভ স্কিন, সেইবাবে বেছি নিদিওঁ, আপোনালোকে অলপমান বেছিকৈ দিব পাৰে, আৰু যদি আপোনালোকৰো চেনচিটিভ স্কিন হয় 2 পৰা 3 টোপালহে দিব, বেছিকৈ নিদিব। আৰু এতিয়া আমি মিলাই দিম ইয়াৰ লগত দৈ, এইখিনি পৰিমাণ অনুসৰি দি দিব। এইখিনি এতিয়া ৰেডি হৈ গ'ল। দৈখিনি দিয়াৰ আগতে ভালদৰে অকণমান ফেটি ল'ব, মোৰ সেইটো কৰা নহ'ল, সেয়েহে অকণমান গোটা গোটা হৈ থাকিছে ইয়াতে দৈখিনি। আপোনালোকে যদি পাৰে আগতে অকণমান ফেটি ল'ব চামুচেৰে, তেতিয়াহ'লে এইখিনি এতিয়া লগাওঁ। ইমান ঠিক হৈছে বস্তুটো যে ধুনীয়াকৈ লগোৱা যাই আছে। এই লেবুটো এইটো দি লগাইছোঁ, লেবুটো দি আৰু ইহঁতে দুটা একদম কিবা কিবি কৰি আছিল, মই একো ক'ব পৰা নাই কাৰণ ইহঁতে বেছি হৈ গৈছিল তেতিয়া। আপোনালোকৰ যদি এইবোৰ জেগাত কিছুমানৰ ক'লা হয় নহয়, এইটো তাৰপিছত আঁঠু ঘৰ মোচাতে মোচাতে বহি বহি, তেতিয়াহ'লে সেইবোৰ জেগাতো এইটো লগাব পাৰে আপোনালোকে। আপোনালোকৰ যদি কোনোবাৰ চিকেন পক্সৰ দাগ ৰৈ গৈছে, তেতিয়াহ'লে এইটো পেক আমি যেনেদৰে বনাইছোঁ তেনেকৈয়ে তাত অকণমান ভিটামিন ই অইল বা কেপচুলটো মিক্স কৰি পেলাই লগাই দিব। ৰেগুলাৰলি নহ'লে উইকত লগাব 3 বাৰ, আপোনালোকে ভাল পাব ৰিজাল্টটো। হাই ফ্ৰেণ্ডছ, মুখ চুখ ধুই আহিলোঁ চাফা হৈ পেলাই, বিৰাট ভাল লাগিছে, স্কিনটো গ্ল' হৈ আছে অলপ অলপ, আৰু ছফ্ট, পূৰা ভাল লাগিছে। আপোনালোকে একদম ঘৰতে ট্ৰাই কৰি চাব, সপ্তাহত 3 বাৰ নহ'লেও 2 বাৰ লগাবলৈ ট্ৰাই কৰিব, আৰু বহুত ভাল ৰিজাল্ট পাব আপোনালোকে। মোৰ বিৰাটেই ভাল লাগিছে, চাওক। সফ্ট, ভাল লাগি আছে। আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰিছোঁ, আৰু বহুত সোনকালে আপোনালোকৰ লগত দেখা হ'ব এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আজিৰ ভিডিঅ'টো কেনে পালে চাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ কিন্তু একদম নাপাহৰিব। আপোনালোকেও এইটো ৰেমেডি ইউজ কৰি চাব পাৰে ঘৰত, ভাল পাব নিশ্চয়। আৰু এটা কথা ক'ব খুজিছোঁ, যিহেতু মোৰ চেনেলটো নতুন, সদায় কোৱাৰ দৰে আজিও কম, মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই ভাবোঁ এইকণ মৰম আপোনালোকে মোক দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।